নমস্কাৰ, মই প্ৰবীণ ফুকন। সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ৰঙালী বিহুৰ ওলগ জনাই। এয়া বহাগৰ বতৰ। এই বতৰত অসমৰ চুকে কোণে, গাঁৱে ভূঞে, চহৰে নগৰে ঢোল পেঁপা বিহু নামৰ সুৰেৰে মুখৰিত হৈ থাকিব লাগিছিল। ৰজনজনে থাকিব লাগিছিল চৌদিশ। কিন্তু আজি অসমৰ আকাশ বতাহ নিজান নিতাল। চৌদিশত কেৱল মৃত্যুৰ ক্ৰেলে। কোনো বছৰে নোহোৱা নোপোজা নজিৰবিহীন ঘটনা। ঘৰৰ চৌহদৰ ভিতৰতে সামাজিক দূৰত্ব মানি ঠায়ে ঠায়ে বিহু উদযাপন কৰিছে বহুতে। ৰঙালী আহিল, কিন্তু ৰং নাহিল। ৰংবিহীন বহাগ। কিয়নো আমি গৃহবন্দী। সমগ্ৰ ভাৰতবৰ্ষত লকডাউন। কোনো কথা নাই, গৃহবন্দী হ'বই লাগিব। লকডাউন আমি মানিবই লাগিব। আমি জীয়াই থাকিলেহে অসমৰ হেঁপাহৰ আশাৰ বাপতি সাহোন ৰঙালী বিহুটিক আমি বছৰি আদৰিব পাৰিম। বিশ্বত কৰোনা ভাইৰাছে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, এই মৃত্যু দুটৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি লকডাউন মানিবই লাগিব। লগতে চৰকাৰ, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ, চিকিৎসকসকলে যিবিলাক নীতি নিৰ্দেশনা জাৰি কৰিছে, আমি প্ৰত্যেকেই এই নীতি নিৰ্দেশনাসমূহ সুচাৰুৰূপে পালন কৰিব লাগিব। আমি প্ৰত্যেকজন মানুহ সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, সাৱধান হ'ব লাগিব। সজাগ, সচেতন আৰু সাৱধান হ'লেহে আমি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম। আজি বিশ্বত কৰোনা ভাইৰাছে লাখ লাখ মানুহক আক্ৰমণ কৰিছে। হাজাৰ হাজাৰ মানুহ মৃত্যুৰ মুখত পৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ, ইয়াৰ পৰা হাত সাৰিবলৈ আমি সজাগ, সচেতন, সাৱধান হ'ব লাগিব। লগতে লকডাউন সুচাৰুৰূপে মানিব লাগিব আৰু গৃহবন্দী হৈ থাকিবই লাগিব। মই এখনি নাটক লিখিছিলোঁ আজি কেইদিনমানৰ আগতে। তাৰ এটি সৰু সংলাপ আপোনালোকৰ বাবে মই আগবঢ়াইছোঁ। সোমাই থাক, ঘৰতে সোমাই থাক। 1 মিনিটৰ বাবে হ'লেও ঘৰৰ জপনাৰ বাহিৰ নহবি। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেক মানুহকে, ভাৰতবাসীৰ প্ৰত্যেকজন ব্যক্তিকে হাতযোৰ কৰি অনুৰোধ কৰিছে যে আপোনালোক ঘৰত থাকক, সুৰক্ষিত থাকক, বিনা কাৰণত কোনো কাৰণতে বাহিৰলৈ ওলাই নাযাব। আৰু তহঁতে কি কৰিছ? ভেঙুচালি কৰিছ। কোনো কাম নোহোৱাকৈ তিনিআলি চাৰিআলিত টিঘিল ঘিলাই ঘূৰি ফুৰিবলৈ তহঁতৰ অকণো লাজ নালাগিল? শুন, ঘৰত সোমাই থাক, সুৰক্ষিত থাক, আনকো সুৰক্ষিত ৰাখ আৰু নিজেও সুৰক্ষিত হ। নাটকৰ সংলাপটি ইমানে আছিল। গতিকে ময়ো আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, ঘৰতেই থাকক,